নমস্কাৰ সকলোকে স্বাগতম জনাইছো ৰাহুল চুটিয়াৰ অন্য এটা ভিডিঅ'লৈ। আজিৰ এই ভিডিঅ'টিত মই দেখুৱাম কেনেদৰে YouTube সিলভাৰ প্লে বটন এপ্লাই কৰিব পাৰি। গতিকে মোৰ আনটো চেনেল যেটো ষ্টাডি কৰ্নাৰ আসাম সেই চেনেলটোত 1 লাখ সাবস্ক্ৰাইবাৰ হৈছিলে 9 মাৰ্চৰ দিনা আৰু তাৰ পিছত 16 মাৰ্চৰ দিনা এটা YouTube ক্ৰিয়েটৰ্ছৰ পৰা এটা ইমেইল আহিছে। এটো দেখা পাইছে আপোনালোকে হাই ষ্টাডি কৰ্নাৰ আসাম ইউ ডিড ইট your hard work paid off and you are now eligible for a creator award. Reaching this milestone is something to be proud of. It's no easy feat. Redeem your award and start your celebration by following these steps. Go to the redemption site. গতিকে এটো এটা সাইট দি দিছে। এই সাইটত মই ক্লিক কৰিম আৰু মোক যেটো redemption code হেতু কোডটো এটো দি দিছে ইয়াতে কোডটো আছে এডখত। তাৰ পিছত নেক্সট দিছে এন্টাৰ your channel name and shipping information, চেনেলৰ নামটো দিব লাগিব আৰু shipping information দিব লাগিব, মোৰ এড্ৰেছটো দিব লাগিব তাতে। তাৰ পিছত নেক্সট আছে feedback and relax while we produce and ship your award, ঠিক আছে। গতিকে মই এতিয়া এই লিংকটোত ক্লিক কৰি দিম। তো লিংকটোত ক্লিক কৰি দিয়াৰ পাছত এনেকৈ আহিছে get ready to celebrate, congratulations on reaching a YouTube creator award milestone. We want to celebrate you and recognize the hard work you have put in to create great content and grow your channel and community. বাকি মই এটা পঢ়ি নাথাকো আৰু এখিনি আপোনালোকে নিজে পঢ়ি ল'ব। ইয়াতে এন্টাৰ ৰিডেমশ্যন কোড, ইয়াতে মোলৈ যেটো কোড আহিছিলে সেই কোডটো ইয়াত মই সেই কোডটো বহাই দিম। তো মই কোডটো ভৰাই দিলো। এতিয়া মই এই তলত যেটো ৰিডিম এৱাৰ্ড আছে তাতে মই ক্লিক কৰি দিম। তাত ক্লিক কৰি দিয়াৰ পাছত ইয়াতে YouTube চেনেল নেম, মোৰ চেনেলটোৰ নামটো বিচাৰিছে, গতিকে মই মোৰ চেনেলৰ নামটো পাতি দিলো ষ্টাডি কৰ্নাৰ আসাম। তাৰ পিছত এটো লিখাৰ পাছত এই ইয়াতে তলত এইটো দেখা পাইছে অপচনটো এপ্ৰুভ এণ্ড চেক আউট, তাতে মই এটা ক্লিক কৰি দিম। তো তাত ক্লিক কৰি দিয়াৰ পাছত এইদৰে ওলাইছে, ইয়াতে ইমেইল এড্ৰেছটো দিবলৈ দিছে। এতিয়া মই মোৰ ইমেইল এড্ৰেছটো দি দিম। তাৰ পিছত নেক্সট আছে কান্ট্ৰি, ইয়াতে ইউনাইটেড ষ্টেট হৈ আছে, মই ইণ্ডিয়া সিলেক্ট কৰি দিম। তাৰ পিছত ফাৰ্ষ্ট নেম লাষ্ট নেম মই নাম দি দিলোঁ, ঠিক আছে। ফাৰ্ষ্ট নেম দি দিম, লাষ্ট নেম দি দিম। তাৰ পিছত নেক্সট আছে ইয়াতে কোম্পানী, চেনেলটোৰ নামটো দি দিব পাৰি, মই ইয়াতে মোৰ চেনেলটোৰ নাম ষ্টাডি কৰ্নাৰ আসাম লিখি দিম। তাৰ পিছত ইয়াতে যি ষ্ট্ৰীট এড্ৰেছ আছে ইয়াতে মই এড্ৰেছটো গোটেইটো ভৰাই দিম। নেক্সট চিটি আছে, চিটিটো দি দিম। তাৰ পিছত ষ্টেট প্ৰভিন্স এইটো মই আসাম সিলেক্ট কৰি দিম। যি পোষ্টেল কোড, ইয়াতে পোষ্টেল কোড এইটো পিন কোডটো দি দিম। তাৰ পিছত ফোন নাম্বাৰ দিম। তাৰ পিছত যেটো VAT নাম্বাৰ দিছে এইটো নিদিওঁ একো, ঠিক আছে। তাৰ পিছত মই এইখিনি দিয়াৰ পিছত এই নেক্সটটো ক্লিক কৰি দিম। তো নেক্সট ক্লিক কৰি দিয়াৰ পাছত এনেদৰে ওলাইছে। তো ইয়াতে পেমেন্ট মেথড, মোৰ নাম, এড্ৰেছ, ফোন নাম্বাৰ এইখিনি ইয়াতে ওলাইছে। তাৰপিছত নেক্সট এতিয়া মই এই যে প্লেস অৰ্ডাৰ আছে ইয়াতে মই ক্লিক কৰি দিম। তো তাত ক্লিক কৰি দিলো। এতিয়া ক্লিক কৰি দিয়াৰ পাছত ইয়াতে দেখা পাইছে আপোনালোকে থেংক ইউ ফৰ your order number is, অৰ্ডাৰ নাম্বাৰটো দিছে। will email you an order confirmation with your order details. Once your order ships, you will receive a shipment confirmation with your tracking information. গতিকে এটো কৈছে যে তেখেতলোকে এটা ইমেইল পঠিয়াই দিব যেতিয়া মোৰ সিলভাৰ প্লে বাটনটো শিপ হ'ব, ঠিক আছে। আৰু তাৰ পিছত মই এটা ট্ৰেকিং ইনফৰমেশ্যন হৈতে মই এটা মেইল পাম সেই বুলি কৈছে। গতিকে এতিয়া ৱেইট কৰিম কেতিয়া আহে সেই মেইলটো, আৰু সেই মেইলটো অহাৰ পাছতে মই পুনৰ ভিডিঅ' বনাই লৈ কেনেদৰে কি কৰিম গোটেইখিনি আপোনালোকক দেখাই দিম। গতিকে আজিলৈ ভিডিঅ'টি সামৰিছোঁ, ধন্যবাদ।